সকলকে নমস্কাৰ আমাৰ চেনেললৈ। আজিৰ ভিডিঅ'টো আমি ডিছকাছ কৰিম যে কোনখন ডিষ্ট্ৰিক্টত সিলেক্ট কৰিলে আমি 100% চিয়ৰ হৈ থাকিম যে আমি সিট পাম বুলি। 100% নহয়, 90% বা 80% চিয়ৰ দিব পাৰিম যে সিট পাবা বুলি। তো ডিলেটৰ ওপৰত আগত আৰু বহুকেইটা ভিডিঅ' আপলোড কৰা আছে, যদি তোমালোকে চোৱা নাই তো প্ৰফাইলত গৈ কিনে চাব পাৰা। সিলেবাছ ডিটেইলছ গোটেইখিনি আপলোড কৰা আছে বা এক্সাম কেতিয়া হ'ব গোটেইবিলাক ডিটেইলছ আলোচনা কৰা আছে। তো আজিৰ ভিডিঅ'ত আমি অকল ডিছকাছ কৰিম যে ডিষ্ট্ৰিক্টৰ ওপৰত কোনখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিলে আমি সিট পাওয়ার চান্স বেশি থাকে। ইয়াত আমি দুটা কোশ্চেন ডিছকাছ কৰিম যে এক নম্বৰ কোশ্চেনটো হৈছে যে আমি যিখন ডিষ্ট্ৰিক্টত সিলেক্ট কৰি এপ্লাই কৰিম এক্সাম দিয়াৰ পিছত আমি বেলেগ এটা কলেজত এডমিশ্যন ল'ব পাৰিম নেকি, আৰু ছেকেণ্ড কোশ্চেনটো হৈছে যে আমি কোনখন ডিষ্ট্ৰিক্ট সিলেক্ট কৰাটো বহুত ভাল হ'ব। ঠিক আছে, তো প্ৰথম কোশ্চেনৰ এনসাৰটো মই দিব বিচাৰিম যে যদি তোমালোকে প্ৰথমত এটা ডিষ্ট্ৰিক্ট সিলেক্ট কৰি তাত এক্সাম দি কিনে ভাবিছে যে মই পিছত বেলেগ এটা ডিষ্ট্ৰিক্টত কাউন্সেলিং কৰি তাত এডমিশ্যন ল'ম ডিএলএড, তো তোমালোকক মই ক'ব পাৰিম যে তেনেকুৱা সলিউশ্যন নাই। তোমালোকে যিখন ডিষ্ট্ৰিক্টতে সিলেক্ট কৰিবা তাতেই এডমিশ্যন ল'ব লাগিব যদি এডমিশ্যন পোৱা, তাত বেলেগ ডিষ্ট্ৰিক্টত নোৱাৰা। এতিয়া আহোঁ আমাৰ দ্বিতীয়টো কোশ্চেনত যে কোনখন ডিষ্ট্ৰিক্ট সিলেক্ট কৰাটো বহুত আমাক ভাল হ'ব। তাৰ আগত আৰু এটা কথা ক'ব বিচাৰোঁ যে তোমালোকে যদি মেথ, ৰিজনিং, গণিত যদি ভাল পোৱা যে তুমি পাৰিবা পাছ কৰিবলৈ, তেনেহ'লে মই সাজেষ্ট কৰিম তোমালোকৰ নিজৰ হোম ডিষ্ট্ৰিক্ট যিখন হয় তাতে সিলেক্ট কৰি দিয়া। আৰু যিসকলে আছে যে মই মেথত কম পাওঁ, জিকেত কম পাওঁ, ইংলিছত কম পাওঁ, তেনেহ'লে তেওঁলোকক মই ক'ব বিচাৰিম যে যিখন ডিষ্ট্ৰিক্টত সিট চবতকৈ বেছি আছে তাত সিলেক্ট কৰাটো বহুত ভাল হ'ব, কাৰণ তাত কাট অফটো বহুত কম যাব। 40, 45 পালেও ছেকেণ্ড যেতিয়া ৰাউণ্ড ওলাব তেতিয়া পাৱাৰ চান্স বহুতো থাকে। যেনেকুৱা মই ইয়াত এটা মই ক'ব বিচাৰিম যে যেনেকুৱা বৰপেটা আছে, বৰপেটাত চোৱা ইয়াত কিমান আছে, ইয়াত আছে গভৰ্ণমেণ্টত 100 সিট, নৰ্মেল স্কুলত আছে 50টা, এইটো BTCত আছে আৰু 50টা, আৰু হাউলিত আছে 50টা, টোটাল কিমান হ'ল 250 হৈছে। তেনেহ'লে 250 ইয়াত আছে, আৰু প্ৰাইভেট মই ধৰা নাই, 250 আছে ইয়াত, তেনেহ'লে ইয়াত সিট পোৱাটো চান্স বহুত বেছি আছে, কাৰণ ইয়াত কাট অফ কম যাব। প্ৰথমত যদিও বেছি যায় ছেকেণ্ড ৰাউণ্ডত কম যাব, ইয়াত চান্সটো পোৱাৰ বহুত আছে, বেছি আছে। আৰু দ্বিতীয় ডিষ্ট্ৰিক্টটো চাওঁ, ইয়াত চাব পাৰিছে বঙাইগাঁও, যেনেকুৱা ইয়াত আছে এটা ডিষ্ট্ৰিক্ট বঙাইগাঁও, ইয়াত দুটা গভৰ্ণমেণ্ট আছে, যাব পাৰিছে টোটাল 50টা আছে, 50, 100। যিহেতু ইয়াত 100 আছে নিশ্চয় ইয়াত কাট অফ বেছি যাব, কাৰণ ষ্টুডেণ্টটো বেছি হ'ব, আৰু চিট অকল মাত্ৰ তোমাৰ 100টা, আৰু আমাৰ বৰপেটাত আছিলে 250টা গভৰ্ণমেণ্টত, নিশ্চয় ইয়াতকৈ ইয়াত কাট অফটো অলপ কম যাব, ইয়াত বেছি আহিব। সেইকাৰণে যেতিয়া সিলেক্ট কৰিবা অলপ ভাবি চিন্তি কৰিবা। যদি তোমালোকে বিচাৰা যে মই বাহিৰত গৈ কৰিম তেনেহ'লে এনেকৈ কৰিব পাৰা, আৰু যদি বিচাৰা যে মই হোম ডিষ্ট্ৰিক্টতে কৰিম তেনেহ'লে অলপ কষ্ট বেছি কৰিব লাগিব। পিছত আমি আৰু এটা চাওঁ, ৰ'বা আৰু এটা কি আছে ৰ'বা চাই আছোঁ ৰ'বা। যেনেকুৱা ইয়াত আহিছে এটা নগাঁও ডিষ্ট্ৰিক্ট, নগাঁৱত চাব পাৰা ইয়াত কেইটা আছে, নগাঁৱত ইয়াত আছে 100টা, ইয়াত আছে 50টা, ইয়াত আছে 50টা, আৰু ইয়াত আছে 50টা, এইবিলাক প্ৰাইভেট, এইবিলাক এৰি দিয়া। তেনেহ'লে ইয়াত কিমান হ'ল 100, 200, 250টা, ইয়াত আছে 250টা, নিশ্চয় ইয়াতো কাট অফ কম যাব। যদিও ফাৰ্ষ্ট লিষ্টত কাট অফ বেছি যায়, কিন্তু ছেকেণ্ড যিখন ৰাউণ্ড হ'ব তেতিয়া কাট অফ ইমান বেছি নাযায়, 40, 39 বা 42 এনেকুৱা পালে আৰামত আপোনাৰ সিট পাই যাব। ঠিক তেনেদৰে আৰু ক'ব বিচাৰোঁ যে যেনেকুৱা ইয়াত শিৱসাগৰ 3টা আছে, 3টা গভৰ্ণমেণ্ট, আৰু ইয়াত টোটাল সিট আছে 200, ডাইটত আছে 100টা, BTC আৰু BTC ইয়াত আছে টোটাল 200টা সিট আছে। যদি 200টা ইয়াত সিট থাকে নিশ্চয় তেনেহ'লে ইয়াতো কাট অফ অলপ কম যাব, 40, 42 পালে আৰামত তোমালোকে ইয়াত সিট পাই যাব। এতিয়া চাওঁ ইয়াত শোণিতপুৰত কিমান আছে, ইয়াত আছে গভৰ্ণমেণ্টত 100টা, আৰু ইয়াত আছে 50টা, ইয়াত আছে 50টা, আৰু প্ৰাইভেট নালাগে। তেনেহ'লে ইয়াত কিমান হ'ল, ইয়াত 100, ইয়াত 50, ইয়াত 50, টোটাল কিমান হ'ল 200। নিশ্চয় ইয়াতো আপোনালোকে পোৱা চান্সটো বেছি থাকিব, য'ত 100টা সিট আছে বা 50টা সিট আছে তাতকৈ নিশ্চয় ইয়াত বেছি পাব। পোৱা চান্সটো মানে 90% নহয়, 80% বা 70% ধৰি থোৱা যে আপোনালোকে পায়ে যাব, চান্সটো বহুত আছে। সেইবাবে মই তোমালোকক ক'ব বিচাৰিছোঁ যে যিখন এপ্লাই কৰাৰ সময়ত ডিষ্ট্ৰিক্ট সিলেক্ট কৰিবা ভাবি চিন্তি কৰিবা, যাতে পিছত বেয়া নালাগে, কাৰণ এবাৰ আপোনালোকে ডিষ্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত দ্বিতীয়বাৰ আৰু নোৱাৰে।
আৰু যিখন চিঠিক চিলেক্ট কৰিব তাতে কাউন্সেলিং কৰিব লাগিব, কাৰণ বাহিৰত আপুনি কৰিব নোৱাৰে। তো আজিৰ ভিডিঅ' এইখিনি আছিলে। যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰৰ লগতে ছাবস্ক্ৰাইব কৰিব। এনেকুৱা নতুন নতুন ভিডিঅ' আৰু আহি আছে। পৰীক্ষাৰ আগত আৰু বহুতো ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' আহিব। অলৰেডি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনৰ ভিডিঅ' তোমাৰ বহুতে বিচাৰিছে মোৰ পৰা, সেইকাৰণে মই এটা প্ৰিভিয়াছ ইয়াৰৰ ভিডিঅ' মোৰ তাতে আছিল, সেইখন মই আপলোড কৰি দিছোঁ। আৰু অহাকালি 2025 চনত যিবিলাক কুৱেশ্যন আহিছিলে সেইবিলাকো মই অহাকালি আপলোড কৰি দিম, কাৰণ যিহেতু মই 2025 চনতে পাছ কৰিছিলোঁ DLED, এতিয়া মই গভৰ্ণমেণ্টত কৰি আছোঁ। গভৰ্ণমেণ্ট মোৰ ডাইট হৈছে ডাইট ধুবুৰী, ইয়াত মই কৰি আছোঁ এতিয়া ছেকেণ্ড ছেমিষ্টাৰ। আৰু এটা কথা ক'ব বিচাৰিম যে যিবিলাক ST আছে, STP বা ST যিবিলাক H আছে, তেওঁলোকে নিজৰ যিখন হোম ডিষ্ট্ৰিক্ট আছে তাত মানে কাট অফটো অলপ বেছি যায়। সেইকাৰণে কিছুমান কি কৰে যে যিবিলাক ডিষ্ট্ৰিক্টত STP বা STH নাই, সেইখন ডিষ্ট্ৰিক্টত আহি কিনে তেওঁলোকে এক্সাম দিয়ে। তেতিয়া দেখা যায় যে 17 বা 18 মাৰ্ক পাই কিনেও তেওঁলোকে চিট পাই যায়, কাৰণ কিছুমান ৰিজাৰ্ভেশ্যন থাকে, সেইখন ৰিজাৰ্ভেশ্যনত পাই যায়। যদি তোমালোকে বিচৰা তেনেকুৱা কৰিব পাৰা। যেনেকুৱা আমাৰ ধুবুৰী ডাইটত কিছুমান আহিছে, ডাইট বহুতো ডিষ্ট্ৰিক্টৰ পৰা আহিছে, তোমালোকে ইচ্ছা কৰিলে তাত গৈ পঢ়িব পাৰা। আৰু যিখন মই ইয়াত আলোচনা কৰিলোঁ বা ডিছকাছ কৰিলোঁ কোনখন ডিষ্ট্ৰিক্টত কিমান চিট আছে, ইয়াত গোটেইবিলাক লিষ্ট আছে, ইয়াত চাব পাৰা যদি তোমালোকে ইচ্ছা কৰা। আৰু মোৰ মতে যদি মই ক'ব বিচাৰিছোঁ যে যদি তোমালোকে মেথ, ৰিজনিং, ইংলিছ কম পোৱা, তেনেহ'লে যিখন ডিষ্ট্ৰিক্টত চিট বেছি আছে তাত চিলেক্ট কৰা। আৰু যদি তোমালোকে ভাবিছে যে মই বেলেগ ডিষ্ট্ৰিক্টত নাযাওঁ, মই নিজৰ ডিষ্ট্ৰিক্টতো পঢ়িম, তেনেহ'লে ভালকৈ পঢ়া, যাতে এতিয়ালৈকে বহুতো সময় আছে হাতত, চেষ্টা কৰি যোৱা, পাই যাবা। ইমান হাৰ্ড কুৱেশ্যনো নাহে, ইজি কুৱেশ্যন আহে। তো আজিৰ ভিডিঅ' আছিলে এইখিনিয়ে। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। 2026 চনৰ DLED পৰীক্ষা আহি আছে, অলৰেডি নটিফিকেশ্যন ওলাই গৈছে। পৰীক্ষাৰ আগত আৰু বহুতো ধৰণৰ কুৱেশ্যন আহিব, তাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। থেংক ইউ, ধন্যবাদ।